Well, hello everyone, welcome back to my channel. আজি এটা বিশেষ ধৰণৰ জেগাত যাব ওলাইছো যথেষ্ট পপুলাৰ হৈছে কেইদিনমানৰ ভিতৰত এই জেগাটো হৈ গ'ল আপোনাৰ পেৰাডাইজ ভেলী যাক মানে নীলাপানী বুলিও কয় আমাৰ ঘৰৰ পৰা নিয়াৰ about 60-65 কিলোমিটাৰছ হ'ব নগাঁৱৰে ওচৰৰ সামগুৰি চাপানলা আচলতে চাপানলাত আছে সেইটো জেগা গতিকে তালৈ যাওঁ খুব সুন্দৰ ভিউ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি ব্লগটো সম্পূৰ্ণ চাব লাইক কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ চলো লেটস গো বন্ধুসকল আমি সামগুৰি পালোঁ সামগুৰিৰ পৰাও আৰু যাব লাগিব কোনফালে যাব লাগিব মই বিশেষ চিনি নাপাওঁ দাদাহঁতে চিনি পায় গতিকে ইয়াৰ পৰাও নিয়াৰ এবাউট হাফ এন আৱাৰ বা 45 মিনিটছৰ জাৰ্ণি আছে গতিকে অকণমান সামগুৰি ভিউটো দেখাই দিছোঁ এইটো ৰ'ডেৰে আপোনাৰ তেজপুৰলৈ যায় গাইজ আমি ফাইনেলি আমাৰ প্লেচ আহি পালোঁ অলপ দেখাবলৈ চেষ্টা কৰিম অলপ ওখৰা মুখৰা ৰাস্তা এইফালে যোৱাটো বহুত টান Unbelievable location.